নমস্কাৰ বন্ধুসকল কোভিড পৰিস্থিতি বৰ্তমান সময়ত অধিক ভয়াবহ হৈ পৰিছে আমি দেখিবলৈ পাইছো দিনক দিনে আক্ৰান্ত সংখ্যা অধিক বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পাইছে ঠিক সেইদৰে স্মশানত ডেড বডিৰ যথেষ্ট লাইন দেখিবলৈ পাইছো ই অতি দুখজনক বহুত বেয়া এই দৃশ্যবোৰ আমি দেখিবলৈ পাইছো কি দেখি আছো আমি কি হ'বলৈ গৈ আছে কি আজি আৰু কি কালি আৰু কি ভৱিষ্যত ইয়াকে লৈ আমি বহুত বেছি চিন্তিত আৰু চিন্তা কৰিবলগীয়া বিষয় কি হ'বলৈ গৈ আছে আমাৰ লগত কিন্তু চাওক এনেকুৱা এটা বেয়া সিচুৱেশ্যন দেখাৰ পাছতো আজি আমি সতৰ্ক নহয় আজি আমি সাৱধান নহয় আমি আজিও মাস্ক পৰিধান নকৰো আজি আমিও এই কোভিডৰ লগত খেলা কৰি আছো মোৰ আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য এয়া নহয় যে মই কোভিডৰ বিষয়ে আপোনালোকক উদ্দেশ্য শ্বেয়াৰ কৰিম কিন্তু এই কোভিডৰ পৰা এই কোভিড পৰিস্থিতিত আমি নিজকে কেনেকৈ ৰাখিব লাগে কেনেকৈ পজিটিভ ৰাখিব লাগে বা কি কি ব্যৱস্থা কৰিব লাগে জাস্ট দুটা কথা আপোনালোকৰ ওৱাৰিব ওলাইছো আৰু লগতে মই অনুৰোধ কৰিছো যে এতিয়াও সময় আছে এতিয়াও বুজক আপোনালোকে যিসকলে এই পৰিস্থিতিৰ লগত খেলা কৰি আছে যিসকলে এই কোভিডক এতিয়াও ধেমালি বুলি ভাবি আছে সহজভাৱে লোৱা নাই অনুগ্ৰহ কৰি আপোনালোকে পৰিস্থিতি অতি ভয়াবহ হ'ব গৈ আছে আৰু এতিয়াও সময় আছে যদি আপোনালোকে এতিয়াও সাৱধান নহয় কিন্তু আমি বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হ'ম আৰু আমি সকলোৱে আপোনাৰ লগত আমি সকলোৱে এই প্ৰব্লেমৰ সন্মুখীন হ'ব গৈ আছো এই এক সাংঘাতিক সমস্যাত ভুগিম আমি সকলো অৰ্থনৈতিকভাৱে হওক আমি মানসিকভাৱে হওক আমি শেষ হৈ যাম গতিকে এই থাকা সময়খিনি যিখিনি সময় এতিয়াও আমাৰ হাতত কিছু সময় আছে আমি এতিয়াও সজাগ হ'ব লাগে আৰু আমি নিজকে বচোৱাৰ লগতে নিজৰ পৰিয়ালটোক বচোৱাৰ লগতে আন বেলেগক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ বাবে এই যুঁজখন দিব লাগিব কোভিডৰ লগত এখন যুঁজ আমি যোৱা বছৰৰ পৰা দি আহিছিলোঁ সেই যুঁজখন আকৌ চলাব লাগিব সেই যুঁজখন আৰু বেছিকৈ চলাব লাগিব এতিয়া লগতে অকল কোভিডৰ যুঁজে নহয় নিজৰ পেটটোকো চাব লাগিব নিজৰ পৰিয়ালটোক চাব লাগিব জীয়াই থাকিব লাগিব এইখন এখন যুঁজ এনেকুৱা এটা যুঁজ যি আমি কোভিড পৰিস্থিতিত চলিবও লাগিব থাকিব লাগিব সহবাস কৰি আমি আগুৱাইও যাব লাগিব চাওক এনে এটা সমস্যা এই সময়ত মই আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ চাওক ইনফৰমেশ্যনটো ল'বৰ কাৰণে কোভিড সিচুৱেশ্যন কি হৈ আছে আমি দেখিয়ে আছোঁ হয় আমি কিমান বেয়া নিউজ আজি নিউজটো টিভিটো খোলাৰ লগে লগে এনেকুৱা নিউজবোৰ আহে নিউজত বেলেগ একো নাই অকল খালি কোভিড নিউজটো খুলিলেই কোভিড ঠিক আছে চ' আমাৰ মাইণ্ডটো কি হ'ব গৈ আছে আমি অকল কোভিডৰ পিছতে গৈ আছোঁ আজি অক্সিজেন নাই আজি মেডিকেলত চিট নাই মেডিকেলৰ অৱস্থা বেয়া কি আমি শুনি আছোঁ নেকি এইবোৰে আমাক শেষ কৰি পেলাইছে আপুনি ভাবিছেনে এইবোৰ যে আমি দিনটো আজি ঘৰত আছোঁ আমি আজি লকডাউন ঠিক আছে অলৰেডি এতিয়া মিনি লকডাউন আৰু যদি এনেকুৱা সিচুৱেশ্যন হৈ থাকে আৰু একদম ফুল লকডাউন হৈ যাব এইটো একদম ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ম আমি ঠিক আছে চ' এনেকুৱা সিচুৱেশ্যন যি মিনি লকডাউনো হৈ আছে যিখিনি সময় আমি বাহিৰত গৈছোঁ আমাৰ যাৰ কাম আছে যাৰ নাই ঘৰত আছোঁ আৰু ঘৰত থকা সময়খিনিত আমি কি কৰিছোঁ আপুনি মই কি কৰিছোঁ টিভি চাইছোঁ টিভিত কি দেখিছোঁ নিউজত খালি কোভিড ঠিক আছে চ' কোভিড নিউজ হওক ছ'চিয়েল মিডিয়া হওক কোভিডে একদম আমাক বেৰি ধৰিছে আমাৰ একচুৱেল লাইফতো বেৰি ধৰিছে আমি নিউজ ইনফৰমেশ্যনতো আমাৰ বেৰি ধৰিছে তো অকণমান আমি এই কোভিডৰ পৰা অলপ আঁতৰি আহিব নোৱাৰোঁ নেকি আমাৰ নিজৰ মাইণ্ডটোক অলপ পজিটিভলি বেলেগত ৰাখিব নোৱাৰোঁ নেকি মই এটাই অনুৰোধ কৰিছোঁ আপোনালোকক কাইণ্ডলি এনেকুৱা এটা পৰিস্থিতিত যিসকল ঘৰতে আছে যিসকল ল'ৰা ছোৱালী ঘৰত আবদ্ধ হৈ আছে যি স্কুল যাব পৰা নাই ইমান দিন হ'ল আজি সেই বেচেৰা ল'ৰা ছোৱালীখিনি যিখিনি ৰেগুলাৰলি স্কুলত গৈছিল তেওঁলোকৰ লগৰ ল'ৰা ছোৱালীৰ লগত তেওঁলোকে লগ পাইছিল তেওঁলোকে পঢ়া শুনা কৰিছিল সেই পঢ়াৰ পৰিৱেশ এতিয়া বৰ্তমান ঘৰত যি অনলাইন ক্লাছ হৈছে যদিও সেনেকুৱা ধৰণৰ পৰিৱেশ নাই গতিকে তেওঁলোকৰ ডেইলি যিটো শিডিউল ঘৰত পঢ়া শুনা কৰিয়ে আছে কৰাৰ লগতে তেওঁলোকক এটলিষ্ট তেওঁলোকক মানসিকভাৱে তেওঁলোকক অলপ তেওঁলোকৰ মাইণ্ডত অলপমান বেলেগ ফালে তেওঁলোকক অলপ বেয়া দিয়ক ছাপোৰ্ট কৰক তেওঁলোকক এনজয় কৰিব দিয়ক মোমেণ্টবোৰ তেওঁলোকৰ ইণ্টাৰনেল কিছুমান এবিলিটিজ যিবিলাক তেওঁলোকৰ কোৱালিটিজ আছে পটেনচিয়েল আছে হিডেন পটেনচিয়েলছ আছে তেওঁলোকক এইবিলাক
উলিয়াবৰ কাৰণে এটা চান্স দিয়ক, তেওঁলোকক সেইবিলাক ইউজ কৰিব দিয়ক, ঠিক আছে? তেওঁলোকক বিজি কৰি ৰাখক মাইণ্ডটো। মই এইটো অকল তেওঁলোকৰ কাৰণে কোৱা নাই, আপোনালোকৰ কাৰণে কৈছোঁ, যিসকল ঘৰত আছে, ঘৰত সোমাই আছে, বাহিৰত ওলাই যাব পৰা নাই, মাইণ্ডটোক নিজৰ এটা কামত লগাওক। মাইণ্ডটোক এনেকুৱা কিছু কামত লগাওক য'ত আপুনি ব্যস্ততা হয়, য'ৰ পৰা আপুনি এটা পজিটিভ এনাৰ্জি পায়। লাইক এখন ভাল কিতাপ পঢ়ক, ভাল কাম এটা কৰক, ভাল চিন্তা কৰক, ভাল খানা বনাওক, ঠিক আছে? নতুন ক্ৰিয়েটিভিটি কিবা কৰক, নতুন নতুন আইডিয়াজ লগাই আপুনি নতুন নতুন বস্তু ঘৰৰ কাৰণে ৰেডি কৰক। এটলিষ্ট যিখিনি বস্তু আপোনাৰ ঘৰতে আছে, সুবিধাজনক যদি বস্তু হয়, চ' এনেকুৱা কিছুমান বস্তু ইউজ কৰক যি ধৰণে আপুনি ব্যস্ততা হৈ থাকিব পাৰে, এটা পজিটিভ ফিলছ আনক। অ'কে, কৰোণাৰ পৰা আঁতৰি পেলাই আপুনি মাইণ্ডটোক পজিটিভ এনাৰ্জি দিয়ক, আপোনাৰ বডিটোক পজিটিভ এনাৰ্জি দিয়ক, আপোনাৰ থটছটো পজিটিভ কৰি ৰাখক। তেতিয়া চাব এই কৰোণাৰ পৰা যি আমি এটা সমস্যাত ভুগি আছোঁ ন, অকণমান হ'লেও আপুনি পৰিত্ৰাণ পাব। চাওক, আমাৰ এই ধৰণে যদি আমি চলি থাকোঁ, আমি যদি এই বাতৰি নিউজ এইবিলাকৰ লগত ব্যস্ত হৈ থাকোঁ, বা খবৰবোৰ লৈ থাকোঁ, বা আমি ট্ৰাই কৰি থাকোঁ কিমান মানুহ মৰিছে, কি হৈ গৈছে, কেনেকুৱা, চ' এইটো আমাৰ মাইণ্ডটোক একদম গধুৰ বোজা হৈ যাব। আমাৰ মাইণ্ডটো একদম আৰু এটা বেয়া চিটুৱেশ্যন হৈ যাব, মাইণ্ডটো বহুত মানে হেভি প্ৰেছাৰত আহি যাব। যদি অলৰেডি আমি কিছুমান প্ৰব্লেমত ভুগিছোঁ, যদি আমি হাই প্ৰেছাৰত ভুগি আছোঁ বা আন কোনো বেমাৰত ভুগি আছোঁ, আৰু তেনে টাইমত যদি আমি এনেকুৱা ধৰণৰ কথাবোৰ বেছি চিন্তা কৰোঁ, তেতিয়াহ'লে আমাৰ সেই বেমাৰ আৰু বেছি বৃদ্ধি পাব। গতিকে আমি কি কৰিব লাগে, আমি এইবোৰ কথা চিন্তা নকৰি আমি পজিটিভ কথা চিন্তা কৰিব লাগে, পজিটিভ থটছ, পজিটিভ এনাৰ্জি, পজিটিভনেছ সকলোতে আনিব লাগে। হেল্থৰ ওপৰত কনচিয়াছ হ'ব লাগে, হেল্থটোৰ পজিটিভনেছৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ শৰীৰ চৰ্চা কৰিব লাগে। ৰাতিপুৱাই উঠি আপুনি যোগা কৰক, শৰীৰ চৰ্চা কৰক, ব্যায়াম কৰক, ঠিক আছে? হেল্থৰ ওপৰত গুৰুত্ব দিয়ক, ভাল কথা চিন্তা কৰক। তেতিয়া আপোনাৰ চাব এই সমস্যাবোৰৰ পৰা আমি লাহে লাহে পৰিত্ৰাণ পাম। আৰু এই ক'ভিডৰ যুঁজখনতেই আমাৰ মেইন হৈছে আমাৰ পজিটিভ। আমি পজিটিভ এনাৰ্জি আমাৰ বডিটোত আনিব লাগিব, আমাৰ মাইণ্ডত আনিব লাগিব। তেতিয়া আমি এই যুঁজত যুঁজিবৰ কাৰণে বহুত বেছি শক্তি পাম, আৰু ইয়ে আমাক সহায় কৰিব। আৰু এটা ইম্পৰ্টেণ্ট, আপুনি ৰাতি খুব সোনকালে শুৱক আৰু ভালদৰে টোপনি মাৰক। কাৰণ ভালদৰে টোপনি মাৰিলে আপোনাৰ মাইণ্ডটো নেক্সট দিনৰ কাৰণে বহুত ফ্ৰেছ হৈ থাকিব, আৰু হেল্থটোত বহুত ইম্পেক্ট পৰিব। আপুনি এনাৰ্জি পাব আৰু দিনটো ভালে যাব। গতিকে মোৰ এটাই অনুৰোধ যে আমি পজিটিভ থাকি নিজৰ মাইণ্ডটোক, নিজৰ হেল্থটোক পজিটিভ ৰাখি আমি দিনবোৰ পাৰ কৰিব লাগিব, আৰু এই ক'ভিড যুদ্ধত জয়ী হ'ব লাগিব। আৰু ই অকল মই বা আপুনি অকলে এই কৰা যুঁজ নহয়, এয়া আমি একেলগে মিলি এই যুঁজখন যুঁজিব লাগিব, আৰু আমি জয়ী হ'ব লাগিব। আমি নিজক বচাই ৰাখিলে আমি আন 10জনক বচাব পাৰিম, আমি আমাৰ ঘৰখনক বচাব পাৰিম। আৰু আপোনাৰ ঘৰখন বাচিলে আপোনাৰ অঞ্চলটো ভালে থাকিব, অঞ্চলটো ভাল হৈ থাকিলে আমাৰ সমাজখন আৰু বেছি ভাল হৈ থাকিব, আমাৰ দেশখন ভালে থাকিব, আমাৰ পৃথিৱীখন আমি ভালে ৰাখিব পাৰিম, আৰু এই ক'ভিড যুদ্ধত আমি সকলোৱে মিলি জয় হ'ব পাৰিম। গতিকে এয়াই মোৰ অনুৰোধ, পজিটিভ থাকিব, ছেফ এণ্ড ছিকিউৰ থাকিব। ভিডিঅ'টো ভাল লাগিলে প্লিজ আপোনাৰ ছ'চিয়েল নেটৱৰ্কত ইয়াক শ্বেয়াৰ কৰিব। ধন্যবাদ।